সব বন্ধুসকল আপোনালোক সকলোকে স্বাগত কৰিলোঁ আমাৰ ইউটিউব চেনেললৈ আৰু আজি ভিডিঅ'টো কোনো ধৰণৰ প্ৰেংক নহয় সো দুদিনমান ধৰি আপোনালোকে হয়তো গম পাইছে যে ইহঁতৰ প্ৰেংক চেনেল আছে হেতু মানে কি দুদিনমান ধৰি খুবেই ভাইৰেল হৈ আছে সো খুবেই বেয়া লাগিছে দুই তিনি দিন ধৰি মই ভিডিঅ'টো চাই আছোঁ অলৰেডি সো সেই ক্ষেত্ৰক লৈ কিনে মই ক'ব বিচাৰিছোঁ যে গাঁওবাসী সেই ক্ষেত্ৰক লৈ কিনে অলপ বুজিব লাগিছিল এইটো কথা নহয় যে অকল গাঁওবাসীকে ভুল বুজিছোঁ সেইটো কথা নহয় যিসকলে নেকি প্ৰেংক ভিডিঅ' বনাইছিল সিহঁতৰ অলপ ভুল আছে সো সিহঁতেও মানে আগতে কথাখিনি জানি ল'ব লাগিছিল তাৰপিছত মানে প্ৰেংক ভিডিঅ' বনাব লাগিছিল সো এই ক্ষেত্ৰক লৈকে যিটো নেকি প্ৰেংক ভিডিঅ'ৰ মানে সিহঁতে ধৰা খালে তো সেই ক্ষেত্ৰক লৈ কিনে কুচুগুটি প্ৰেংকাৰ এজনে খুবেই ভালদৰে মানে কথাখিনি দাঙি ধৰিছে তো বন্ধুসকল সকলোৱেতো হয়তো চিনি পায় যিজন নেকি কচুগুটি প্ৰেংকাৰ হয় খুবেই ভাল ভাল ভিডিঅ' বনায় যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে আপোনালোকে চাব পাৰে আৰু প্ৰায় হয়তো কচুগুটি প্ৰেংকাৰক চিনি পায় খুবেই ভাল ভাল ভিডিঅ' বনায় চ' আমি কথাখিনি তেওঁৰ পৰা ভালদৰে জানো বলক প্ৰেংক কৰি পিটন খোৱাটো একেবাৰে মানি ল'ব পৰা কথাই নহয় কালি ৰাতিৰ পৰা শুব পৰা নাই আপোনালোক যিসকলে নতুনকৈ ইউটিউব জগতত আহিছে আৰু প্ৰেংক কৰিম বুলি ভাবিছে সেইসকলৰ বাবে এই ভিডিঅ'টো বনাইছোঁ আৰু পাব্লিকৰ বাবেও এই ভিডিঅ'টো বনাইছোঁ গতিকে ভিডিঅ'টোত জানিবলগীয়া বহুত কথা আছে আপোনালোকে ভিডিঅ'টো পোনপ্ৰথমে চোৱাৰ আগত শ্বেয়াৰ কৰক কাৰণ ভিডিঅ'টোত নতুনকৈ অহা প্ৰেংকষ্টাৰসকলৰ বাবে একদম বহুত বেছি ইম্পৰ্টেণ্ট কেইটামান কথা ক'বলৈ গৈ আছোঁ প্ৰেংক কৰিবলৈ গৈ কেইজনমান ল'ৰাই মানুহৰ হাতত পিটন খাব লগা হৈছে আৰু ৰাস্তাৰ মাজত বান্ধি লৈ সিহঁতক বহুতো প্ৰশ্ন কৰিছে সেই ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমে চাই লওক তাৰপিছত কথা পাতি আছোঁ মানুহৰ চৰঘোচা খাই ভিডিঅ'জ বনোৱাতকৈ নবনোৱাই ভাল বুলি মই ভাবোঁ নতুনকৈ যিসকলে প্ৰেংক ভিডিঅ'জ বনাম বুলি ভাবি আছে বা বনাই আছে সেইসকল একদম বেছি সাৱধান হ'ব লাগে যোৱা ৰাতিৰ পৰা এই কথাটোৱে মোক বহুত বেছি আমনি কৰি আছে কাৰণ ময়ো এজন ইউটিউবাৰ আৰু ময়ো প্ৰেংক ভিডিঅ'জ বনাওঁ আৰু তাতে কি কি হৈছিল মই আপোনালোকক ভিডিঅ' ক্লিপ সংগ্ৰহ কৰিছোঁ কিছুমান দেখুৱাবৰ বাবে আপোনালোকে চাওকচোন এজনৰ হাতত এটা পিষ্টল আৰু আন এজনৰ হাতত এটা কেমেৰা আৰু এডাল কেমেৰা ষ্টেণ্ড লৈ দুইজনে মুকলি ঠাইত নিজান ঠাইত বহি লৈ প্ৰেংক ভিডিঅ'জ বনাইছে গান প্ৰেংক আই থিংক তো এনেকুৱা কাম কৰিবলৈ হ'লে ওচৰ চুবুৰীয়াৰ পাৰ্মিশ্যন লোৱাটো বা ওচৰত যদি থানা আছে থানাৰ পাৰ্মিশ্যন লৈ যিকোনো কাম কৰিব লাগে নতুনকৈ প্ৰেংক ভিডিঅ'জ বনাব বিচাৰি থকা বা বনাই থকাসকলক মই কেইটামান অনুৰোধ কৰিব বিচাৰিছোঁ পইণ্ট নাম্বাৰ 1 আপোনালোকে ভিডিঅ'জ বনাওঁতে যাতে বেলেগৰ অপকাৰ হ'ব নালাগে মানে এতিয়া যিটো ঘটনা হৈ গৈছে গা নোম শিয়ৰি উঠিব আপোনাৰ সেই ঘটনাত যদি মোৰ লগত হ'ল হয় বা বেলেগ এজন ইউটিউবাৰৰ লগত হ'ল হয় হয়তো সি যদি মানুহজন বিশেষকৈ দুৰ্বল হ'ল হয় কি হ'লহেঁতেন আপোনালোকে এবাৰ ভাবি চাওক সেইকাৰণে মানুহেও প্ৰেংক মানে কি জনাটো উচিত আৰু ক্ৰিয়েটৰজনেও যিজনে ভিডিঅ' শ্বুট কৰিছে সেইজনেও জনাটো উচিত প্ৰেংক কেনেকৈ কৰিব লাগে কোন জেগাত কৰিলে ভাল কোন জেগাত নকৰিলে ভাল এটা 2 নম্বৰ পইণ্টটো হ'ল যদি কোনোবাই এনেকুৱা হেভি প্ৰেংক কৰিম বুলি ভাবে যিটো নেকি ৰিস্ক থাকে বহুত বেছি এই তেনেকুৱা প্ৰেংক কৰিম বুলি ভাবিলে ওচৰৰ থানাৰ পৰা এটা পাৰ্মিশ্যন উলিয়াই লোৱাটো মই উচিত বুলি ভাবোঁ আৰু এতিয়া 3 নম্বৰ পইণ্টটো কৈ আছোঁ তো ভিডিঅ' যেতিয়া আপোনালোকে বনাবলৈ যায় তেতিয়া লগত জনা বুজা মানুহ লৈ যোৱাটো একদমেই উচিত কাৰণ এতিয়া যিটো চিটুৱেশ্যন হৈ গৈছে মানে মানুহে ধৰি লৈছে পিটিব লৈছে কিবা কৰিছে এইখিনি কাম হ'বলৈ নিদিয়াকৈ যাতে কোনোবা এজন ওচৰ চুবুৰীয়া মানুহে বুজালে কথাখিনি বুজি পায় তেনেকুৱা এজন মানুহ লগত লৈ ল'ব লাগে নহ'লে ডাঙৰ মানুহ নহ'লে জনা বুজা মানুহ এজন ল'ব লাগে এতিয়া 4 নম্বৰ পইণ্টটো হ'ল ভিউজ পাবৰ বাবে ভিডিঅ' বনোৱাটো একদম অনুচিত বুলি মই ভাবোঁ কাৰণ আপোনাৰ সেই ভিডিঅ'টোৰ জৰিয়তে বেলেগৰ উপকাৰ হ'ব লাগে অপকাৰ হ'ব নালাগে এই ভিডিঅ'টোত কিন্তু মই নাভাবোঁ যে এনেকৈ গান লৈ পিনি নিজান এটা ঠাইত যদি আপুনি ভিডিঅ' বনায় মানুহৰ উপকাৰ হ'ব নহয় অপকাৰহে হ'ব কাৰণ সেই মানুহজনৰ যদি হাৰ্ড উইক থাকে তেতিয়া হয়তো মানুহজন সেইটো সময়ত পৰিও যাবলৈ আছিলে ভাগ্য ভাল মানুহজনৰ একো নহ'লে আৰু মই জনামতে বৰ্তমানলৈকে সেই ইউটিউবাৰ দুজনলৈও একো হোৱা নাই মোৰ ভিডিঅ' বনোৱা এটা উদ্দেশ্য আছে হয়তো আপোনালোকৰ মাজৰে বহুতে জানে আৰু বহুতে নাজানে
ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হ'ল যে কি মই নিজেও হাঁহিম আৰু বেলেগকো হহুৱাম। প্ৰেংক মানে কি যদি আপোনালোকে নাজানে তেতিয়াহ'লে গুগলত চাৰ্চ কৰক, কাৰণ মই এইখিনি কথা কৈ থাকিবলৈ গ'লে বহুত বেছি দীঘলীয়া হৈ যাব, যাৰ বাবে বহুত বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে প্ৰেংক মানে কি ইউটিউবত চাৰ্চ কৰক, নহ'লে গুগলত চাৰ্চ কৰক, জানিব পাব। আৰু এই ভিডিঅ'টো এইটো চেনেলত দিবলগীয়া এইকাৰণেই হৈছে কাৰণ মই নিজেও প্ৰেংক ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ বাবে হাঁহিৰ এটা খোৰাক যোগাবৰ বাবে চেষ্টা কৰোঁ। গতিকে মোৰ দৰে যদি বেলেগ এজন মানুহেও প্ৰেংক ভিডিঅ' বনাই যদি বিপদত পৰে, মোৰ এইটো দায়িত্ব যে যদি তেওঁ কিবা ভুল কৰিছে বা মই যদি ভুল কৰিছোঁ আপোনালোকে মোক দেখুৱাই দিব লাগিব। আৰু ভুল কৰাটো স্বাভাৱিক, প্ৰতিজন মানুহে পৃথিৱীত আহিছে যেতিয়া ভুল কৰেই, কিন্তু সেই ভুলটোক শুদ্ধ পথত নিয়াটোহে মানুহৰ যুক্তি হ'ব লাগে বুলি মই ভাবোঁ। ভিডিঅ'টোত আপোনালোকে চাওক, ল'ৰাকেইজনে বহুতবাৰ কৈছে যে হাত জোৰ কৰিও কৈছে, মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ যিহেতু, তাত কৈছে যে দাদা আমি প্ৰেংক ভিডিঅ' বনাইছোঁ, এইটো পিষ্টল আচলি নহয়, নকলি হয়, আপোনালোকে আমাক ক্ষমা কৰি দিয়ক, এইটো প্ৰেংক হয়, আপোনালোকে চাওক লাগিলে ইউটিউবত, বহুতবাৰ কৈছে। কিন্তু তাত শুনিবলৈ মানুহৰ ধৈৰ্য নাই। মুঠতে এইটো কোন লৈ আহ তাক, চাওক ক্লিপটো আপোনালোকে এবাৰ চাই লওক। এনেকুৱা হ'ব একদমেই নালাগে, মানুহে বুজিব লাগে কোনোবা এজনে ভুল কৰিছে, তাৰ ভুলৰ শাস্তিও পাবহি, কিন্তু ভুলটো সি কি কাৰণে কৰিছে মানুহে সেই কথাবিলাক জনাটো উচিত। তাত ইমানেই মানুহ গোট খাই গৈছে, কিন্তু সেই মানুহখিনিৰ মাজত এনেকুৱা এজন মানুহ নাই যে যিজনে নেকি আহি পিনি ৰখাব পাৰে আৰু সুধিব পাৰে যে তহঁতি আচলতে কৰিছিলি কি। তেনেকুৱা এজন মানসিকতাৰ মানুহ কিন্তু মই সেই এলেকাটোত, মানে সেই ঘটনাটো য'ত সংঘটিত হৈছিলে সেইডোখৰত কিন্তু মই দেখিবলৈ নাপালোঁ। আপোনালোক সকলোকে কৈছোঁ, যদি কিবা এটা ঘটনা হয়, লাগিলে মানুহ এজনে কাৰোবাক কিবা এটা ঘটনাই কৰি দিয়ক, আপুনি সুধি যাওক এইটো কি হৈছিলে, মানে কথাটো জানি বুজিহে কিবা এটা ৰিয়েকশ্যন দিয়ক। চাওক, এজন ইউটিউবাৰে বহুত কথা জানিবলগীয়া থাকে, হয়তো কিছুমানে নাজানিবও পাৰে, আৰু সেই নজনাজনক নাজনাকৈ ভুল কৰাটো ডাঙৰ কথা নহয়, কিন্তু জানি শুনি ভুল কৰাটো ডাঙৰ কথা। সেইবাবে আপোনালোকে জনাই দিয়ক যদি কোনোবাই ভুল কৰিছে, কিন্তু এনেকৈ ৰাস্তাত ধৰি আঁঠু কঢ়াই, কাণত ধৰাই ভিডিঅ' চিডিঅ' বনাই, নিউজ চেনেল মাতি, পুলিচক মাতি, এইবিলাক ভাল কথা নহয়। আৰু সেই ল'ৰা দুজনকো কৈছোঁ, যিকোনো এটা কাম কৰাৰ আগত অকণমান ভাবি চিন্তি কাম কৰিব লাগে, কাৰণ তোমালোক নতুনকৈ ইউটিউবত আহিছা, অলৱেজ ৱেলকম। বাট ইউটিউবৰো কিছুমান ৰুল ৰেগুলেশ্যন আছে যিবিলাক তোমালোকে জানি বুজি কৰাটো মই ভাল বুলি ভাবোঁ। দুখটো তোমালোকৰো আছে, কাৰণ নিজান ঠাই এডোখৰত মানুহ এটা ঘপককৈ ধৰি দিলে মানুহটোৱে অভিয়াছলি ভয় খাব, আৰু সেইজনে হয়তো চিঞৰ বাখৰ লগাবই। সেইকাৰণে একদম সাৱধান। এই কথাসমূহ মই বিশেষ এনেকৈ ক'বলগীয়া নাছিল, বিশেষকৈ এইটো চেনেলত, কিন্তু মই ক'লোঁ, আৰু নতুনকৈ অহা ইউটিউবাৰসকলে এইখিনি কথা জানি লওক আৰু ভিডিঅ' চিডিঅ' বনাওক, কিন্তু ভিডিঅ' চিডিঅ' বনাওঁতে খুব সাৱধান হ'ব লাগে। বহুত বেছি বেয়া লাগিছে, সঁচাকৈ বেয়া লাগিছে। যদি সেই ঘটনাটো তাৰ লগত নহয় মোৰ লগত হ'ল হয়, মোৰ কেনেকুৱা লাগিল হয়। তো ভাবি চিন্তি কাম কৰক, আৰু ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিয়ক, যাতে নতুনকৈ অহা ইউটিউবাৰসকলে বা নতুনকৈ আহিম বুলি ভাবি থকাসকলে এই ভিডিঅ'টো চাই কিবা এটা শিকিব পাৰে। তো আপোনালোকৰ মতামতসমূহ কমেণ্ট কৰি জনাওক। ইমান সময় আপোনালোকে দিয়াৰ বাবে ধন্যবাদ। আৰু আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া কৰি নাথাকোঁ, নতুন প্ৰেংক ভিডিঅ' অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ, হয়তো অহা কালিলৈ আহিব ৰাতিপুৱা 6 বজাত। থেংক ইউ, জয় আই অসম। আজি সঁচাকৈ মই কচুগুটি প্ৰেংকাৰজনক খুবেই ধন্যবাদ দিছোঁ, কথাখিনি ভালদৰে দাঙি ধৰিছে। এই ক্ষেত্ৰক লৈ গাঁওবাসীও যেন অলপ বুজি পায়, আৰু যিসকলেকে নতুন নতুন প্ৰেংকাৰ ওলাই আহিছে, তো সেই সকলেও যেন কথাখিনি ভালদৰে বুজি পায়, তাৰপিছতেহে যাতে প্ৰেংক ভিডিঅ'বোৰ বনাই থাকে। তো বন্ধুসকল, আমাৰো খুবেই সোনকালে প্ৰেংক ভিডিঅ' আহি আছে, আপোনালোকে চাব বুলি আশা কৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে, নেক্সট ভিডিঅ'ত লগ পাম।